হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। মই দীপশিখা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই ওলাই মেলি ৰেডি হৈছোঁ আৰু ক'লৈ যাম আৰু আপোনালোকক মই সকলোখিনি দেখাই যাম। আজি আমাৰ ওচৰৰ বিদ্যালয়খনত শিশু দিৱস পতা হৈছে আৰু এই বিদ্যালয়খনলৈ মই শিশু দিৱস চাবলৈ আহিছোঁ আৰু মোৰ ছোৱালীজনীও ইয়াত কিছুমান প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব, সেইটো কাৰণে মই তাইক লৈ আহিছোঁ আৰু ওচৰতে যিহেতুকে চাবলৈ আহিছোঁ আৰু আপোনালোকক মই দেখাই থাকিম। মোৰ লগতে আমাৰ গাঁৱত কেনেকৈনো পাতে, কি প্ৰতিযোগিতা পাতে, সকলোখিনি দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব প্ৰতিযোগিতাবিলাক। এজন আমাৰ বিকাশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হয়, প্ৰধান শিক্ষক। এইফালে খ শাখাখিনিক দিয়া হৈছে, এয়া এই ভিতৰত দুভাগ কৰি ৰখা হৈছে, দুভাগ কৰি আৰ্ট কৰিবলৈ দিয়া হৈছে। জেগাটো কম কাৰণে দুটা শ্ৰেণী কৰি দিয়া হৈছে, ক আৰু খ। সেইখিনি ক আছিলে, এইখিনি খ হয়। আৰু আমাৰ বিকাশ প্ৰাথমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক এতিয়া উঠা বহা খেল আৰম্ভ কৰিবলৈ লৈছে। ল'ৰা-ছোৱালীসকলে বৰ ভাল পাইছিল আৰু মৰম কৰিছিল, সেইবাবে শিশু দিৱস হিচাপে উদযাপন কৰা হয়। জন্ম 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদৰ আনন্দ ভৱনৰ জন্মগ্ৰহণ কৰিছিল। তেখেতৰ দেউতাকৰ নাম মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল সৰোজনী নেহেৰু। এইখিনি আমাৰ ইয়াৰ ৰাইজ হয় আৰু আজি কি পাতিছে দুআষাৰমান ক'ব। আমাৰ এইফালে বাইদেউ দুষাৰমান ক'ব। বাইদেউ, আমাৰ ওচৰৰ বাইদেউ জয় জয়তে সকলো আমাৰ কপৌগাঁও বিকাশ সংঘৰ বিকাশ মহিলা সমিতিলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি আজি এই স্কুলখনৰ বিকাশ LP স্কুলত আমি শিশু দিৱস পালন কৰিছোঁ। কপৌগাঁও বিকাশ মহিলা সমিতিয়ে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অংগনবাড়ী শিক্ষক শিক্ষয়িত্ৰী লগ লাগি আমি সকলো প্ৰতিযোগী পাতিছোঁ, আগবঢ়াই নিছোঁ। এই প্ৰতিযোগীবোৰক সকলোকে আমি প্ৰাইজ দিছোঁ। তেহেঁতৰ ল'ৰা ছোৱালী ভৱিষ্যত উৎসাহ বাঢ়ি যাবৰ কাৰণে ইয়াকে কৈছোঁ। সকলোকে উঠাই দিছোঁ। আমাৰ ইয়াত যিখিনি অংশগ্ৰহণ কৰিছে আৰু কণ ছাত্ৰ ছাত্ৰীহঁতৰ মাকসকল আহিছে, দেউতাকসকল নাই অহা আৰু ওচৰৰ সকলো মানুহ আহিছে আৰু আহিব পাছত। মই ইমানখিনি এতিয়া দেখাই দিছোঁ আৰু কি পতা হৈছিলে আপুনি দুআষাৰমান কওকচোন। নিশ্চয়, আপোনাৰ অনুৰোধ ৰক্ষা কৰি মই দুআষাৰ আজি যে এই অনুষ্ঠান, মহান অনুষ্ঠানত যে আমি এই গজাইগাঁও প্ৰাথমিক বিদ্যালয় আৰু বিকাশ প্ৰাথমিক বিদ্যালয় দ্বৈতভাৱে যে যিটো আজি এটা দিৱস উদযাপন কৰা হৈছে, সেইটো দিৱস হ'ল আমাৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ যিটো আমি দিৱস, শিশু দিৱস হিচাপে তেওঁৰ জন্মদিনটো পালন কৰা হয়। তাৰে আধাৰত আমি শিশু দিৱস পালন কৰা হৈছে। কণ ল'ৰা ছোৱালীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু খেল ধেমালিৰ লগতে মঞ্চত কুইজ হওক, চিত্ৰাংকন হওক, কবিতা আবৃত্তি, এনেধৰণৰ প্ৰতিযোগিতা আমি এই অনুষ্ঠানটো পাতিব খুজিছোঁ। আৰু বিশেষকৈ ভাল লাগিছে কুইজ প্ৰতিযোগিতাত যিটো ছাত্ৰ ছাত্ৰীসকলে যিটো দক্ষতা আমাক দিছে, আমি সঁচাকৈ আনন্দিত হৈছোঁ যে এনেধৰণৰ প্ৰতিযোগিতাই আচলতে আৰু এটা বিশেষ কথা হ'ল কি, এনেধৰণৰ আমি এই অনুষ্ঠানটো যে আয়োজন কৰিছোঁ, ইয়াত অকল প্ৰতিযোগিতামূলক যে তেওঁৰ মনত ভাৱটো জগাই তুলিম সেইটোৱে নহয়। এই মঞ্চৰ পৰাই আমি কণ উঠি অহা প্ৰজন্মক এটা মঞ্চ দিব খুজিছোঁ আৰু এই মঞ্চ যোগেদিয়ে তেওঁলোকে এটা জাতিৰ হওক, দেশৰ হওক, ভাষাৰ হওক আৰু গোটেই কথাখিনি এটা জাতীয় চেতনাৰে এটা যেন সমৃদ্ধিশালী হৈ থাকে,
সেইকাৰণে আমি এই মঞ্চটো গঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু এই উঠি অহা প্ৰজন্মক এই বিষয়ে অৱগত কৰিব খুজিছোঁ। ধন্যবাদ। আপোনাক অশেষ ধন্যবাদ থাকিল। চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ বেটিয়ে যিহেতু পুৰস্কাৰ পাইছে, দ্বিতীয় স্থান পাইছে আৰু আপোনালোকক মই আনবক্সিং কৰি দেখামগৈ। আজি ভিডিঅ'টো ইমানখিনি আছিল আৰু আপোনালোকক মই যিমানখিনি পাৰিলোঁ আজি দেখালোঁ আৰু আজি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব বুলি মই আশা কৰিছোঁ। আৰু কণ কণ ল'ৰা ছোৱালীবিলাকৰ যিবিলাক প্ৰতিভা দেখিলোঁ খুবেই ভাল লাগিলে আৰু আপোনালোকে নিশ্চয় ভাল পাব। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক আপোনালোকলৈ মই সকলোলৈকে যাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে সকলোলৈকে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু আপোনালোকে এনেকুৱা প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিবলৈ দিব। প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয়, সিহঁতক মানে এটা মনত ভয় ভাৱ, ষ্টেজৰ ওপৰত গৈ যে এটা গান গাবলৈ বা এটা কবিতা আবৃত্তি কৰিবলৈ মানে ভয় ভাঙিবলৈ অকল প্ৰাইজ পোৱা কথাই নহয়, সিহঁতক মানে মনত উৎসাহ যোগাব, প্ৰেৰণা যোগাব আৰু মোৰ ফালৰ পৰা এইখিনি অনুৰোধ জনাইছোঁ। আৰু মোৰ ছোৱালীজনীক আজি মই এইখিনি প্ৰেৰণা যোগাইছিলোঁ আৰু সেইটো কাৰণে তাই আজি আৰ্টৰ প্ৰতিযোগিতাত ছেকেণ্ড পাবলৈ সক্ষম হ'ল। আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো এনেকৈ আপোনালোকে আগবঢ়াই নিব, নিশ্চয় এদিন নহয় এদিন আপোনালোকৰ ল'ৰা ছোৱালীও পাব। আৰু মোৰ চেনেলৰ যিসকল নতুন আৰু সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আৰু আজিলৈ আহোঁ, বাই বাই।